নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ কাৰ ইনফো আছামলৈ আৰু লৈ আহিছোঁ আজি আপোনালোকৰ বাবে এটি নতুন ভিডিঅ'। ৰাস্তাত চলি থকা গাড়ী এখন হঠাৎ ইঞ্জিন বন্ধ হৈ গ'ল, ইঞ্জিনৰ পৰা ধোঁৱা ওলাই গ'ল বা তেনেকুৱা কিছু হেৰিৰ সন্মুখীন হ'বলগীয়া হয়। তাৰ আচল কাৰণটো কি, কিহৰ কাৰণে, ড্ৰাইভাৰৰ ভুল নে গাড়ীৰ প্ৰব্লেম নে কিহৰ কাৰণে, সেই গোটেইখিনি বস্তু দিছোঁ। যেতিয়াই আপুনি আৰম্ভ কৰে এটা নতুন যাত্ৰা, আপুনি লং জাৰ্ণি এটা যেতিয়াই আৰম্ভ কৰে, গাড়ীখনৰ ক্ষেত্ৰত কিছু মন কৰিব, কিছু বস্তু আপোনালোকে আগতীয়াকৈ চেক কৰি ল'ব যে এইখিনি ঠিকে ঠাকে আছেনে নাই, তাৰপিছত আৰম্ভ কৰিব আপোনাৰ যাত্ৰা। গতিকে প্ৰথমে দেখুৱাই লৈছোঁ কি চাব, আপুনি কি চেক কৰিব, কোনখিনিৰ কাৰণে ইঞ্জিন হিট হয়, গৰম হয়, ধোঁৱা ওলাই যায়, গাড়ীৰ ইঞ্জিন চিজ হয়। গতিকে সেই গোটেইখিনি দেখুৱাই আছোঁ। এই ভিডিঅ'টো চাই থাকক শেষলৈকে, আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ এটা কমেণ্টে আমাক যথেষ্ট উৎসাহিত কৰে। বন্ধুসকল, কি বস্তু চাব, কোনখিনি বস্তু চেক কৰিব, সেইটো মই এতিয়া দেখাই আছোঁ। পোনপ্ৰথমে আমি খুলি লওঁ, আমাৰ বনেটখন খুলি লওঁ। পোনপ্ৰথমে বনেটখন খুলি লওঁ। গাড়ীখন অলপ লেতেৰা হৈ আছে, গতিকে এইটো ইগন'ৰ কৰিব দেই। আমি বাহিৰলৈ গাড়ীখন নিয়াৰ লগে লগে দূৰলৈ যেতিয়া আমি নিম, ৰাতিপুৱাই আমি পোনপ্ৰথমে চেক কৰিম আমাৰ মবিলটো ঠিকে আছেনে নাই, ইঞ্জিন অইলটো ঠিকে আছে নাই, কাৰণ ইঞ্জিন অইলটোৱে মেইন। আৰু এইটো যদি নাথাকে বা এইটো নোহোৱা হয়, তেতিয়াহ'লেও ইঞ্জিন চিজ হোৱাৰ চান্স থাকে। গতিকে আমি মবিলটো চেক কৰি ল'লোঁ। এইখিনিতে ঘাট থাকে, সেই ঘাটমতে চাব পাৰিব যে কিমানখিনি থাকিব লাগে। গতিকে আমাৰ ইয়াতে এইটো দেখুওৱা আছে, এইখিনিলৈকে মবিলটো থাকিব লাগিব। চেক কৰিবলৈ আমি এতিয়া কি কৰিম, এইডাল উলিয়াই লৈ প্ৰথমে আমি এবাৰ মুচি ল'ম। চ' এইডাল প্ৰথমে আমি মুচি ল'লোঁ। মুচি লৈ আমি ইয়াতে ভৰাই দিম। ভৰাই অকণ সময় ৰখি উলিয়াই চালোঁ। এতিয়া দেখা গৈছে ফুলতকৈ মোৰ অকণমান কম আছে। গতিকে গাড়ীখনৰ যিহেতু ছাৰ্ভিচিঙৰ সময়ো হৈছে, গতিকে মোৰ মবিল অকণমান কম আছে। ইঞ্জিন হিট হোৱা বা ইঞ্জিন চিজ হোৱাৰ প্ৰথম কাৰণটোতো আপোনালোকক ক'লোৱে, মবিলৰ কাৰণে হয়। যদি ইঞ্জিন অইলটো নাথাকে, তেতিয়াহ'লে ইঞ্জিন গৰম হয়, হিট হয়, ধোঁৱা ওলাই যাব পাৰে, ইঞ্জিন চিজ হৈ যাব পাৰে। দ্বিতীয়টো হৈছে কুলেণ্ট। আপোনাৰ গাড়ীত কুলেণ্ট আছেনে নাই আপুনি সেইটো চেক কৰিব। কুলেণ্টৰ এইখিনিতে এনেকুৱা এটা বক্স এটা দেখিব, যোনটোত ইঞ্জিন কুলেণ্ট লিখা থাকিব। আপোনালোকৰ বেলেগ গাড়ী হিচাপে বেলেগ হ'বও পাৰে এই টেংকিটো। এই টেংকিটো হৈছে কুলেণ্টৰ টেংকি। আৰু ইয়াতে আপুনি তলফালে চালে দুটা ঘাট দেখিব, এইটো ফুল, এইটো ল'। গতিকে এইখিনিলৈকে কুলেণ্টটো থাকিব লাগে আৰু ইয়াতকৈ তলত যাব নালাগে। গতিকে মোৰো একেবাৰে তলেই পাই গৈছেগৈ বাৰু। গতিকে এইখিনি বস্তু চাই থ'ব, কুলেণ্টটো মেইনলি আৰু ইঞ্জিন অইলটো। এই দুটা যদি ঠিকে থাকে, গাড়ী আপোনাৰ ৰাস্তাত বন্ধ হোৱাৰ চান্স খুব কম, আপুনি ৰাস্তাত বিপদত পৰিবলগীয়া হয়তো নহয়। তৃতীয়তে কেইটামান বস্তু দেখাইছোঁ, যিকেইটা আপুনি ৰেগুলাৰ চেক কৰক আপোনাৰ নিজৰ সুবিধাৰ বাবে। প্ৰথমটো হৈছে ৱাছাৰ। ইয়াতে আপোনাৰ ৱাইপাৰৰ যোনটো পানী থাকে, সেই পানীটো ইয়াতে ভৰাব পাৰি। এটা কনচেনট্ৰেট চেম্পু পায়, সেই কনচেনট্ৰেট চেম্পুটো পানীৰ লগত মিলাই ইয়াতে ভৰাই ল'ব, যাতে গ্লাছ লেতেৰা হ'লে আপুনি চাফা কৰি ল'ব পাৰে। ৱাইপাৰেদি পানী দি চাফা কৰি ল'ব পাৰে। গতিকে ইয়াতে পানী ভৰাব। এইখিনি বস্তুৰ লগতে গাড়ীৰ টায়াৰৰ প্ৰেছাৰ চেক কৰিব কেতিয়াও নাপাহৰিব যেতিয়া আপুনি ওলাই যায়। গতিকে এইকেইটা একেবাৰে সৰু সুৰা বস্তু, এইখিনি বস্তু আপুনি চেক কৰি যাওক, ৰাস্তাত কেতিয়াও অসুবিধাত পৰিবলগীয়া নহয়। চব বন্ধুসকল, এইখিনি আছিলে আজিৰ ভিডিঅ'ত। যিখিনি বস্তু দেখালোঁ সেইখিনি চেক কৰি ওলাই যাব, আপুনি ৰাস্তাত কেতিয়াও বিপদত পৰিবলগীয়া নহয়। চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ এটা কমেণ্টে আমাক যথেষ্টখিনি উৎসাহিত কৰে। আজিলৈ ইমানেই। এটি নতুন ভিডিঅ'ৰ লগত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সামৰিছোঁ। ধন্যবাদ।